নমস্কাৰ বন্ধুসকল, মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ লৈ আনিছোঁ DHS গ্ৰেড 4 এক্সামৰ সম্ভাৱ্য চিলেবাছ। বন্ধুসকল, এই DHS এক্সামৰ বিষয়ে মোৰ কিছুমান জ্ঞান আছে, কিয়নো বিগত DHS গ্ৰেড 4ৰ 3টাকৈ পৰীক্ষাত মই বহিছিলোঁ আৰু 3টা পৰীক্ষাতে পাছ কৰিবলৈ সক্ষম হৈছিলোঁ। মই 2019 চনৰ আছাম টেট পাছ কৰি থৈছোঁ। বৰ্তমান 2021ৰ অসম টেট পৰীক্ষাও দি থৈছোঁ, ইয়াতো পাছ কৰিম বুলি আশা ৰাখিছোঁ। মোৰ শিক্ষাগত অৰ্হতা হ'ল BA ইংলিছ মেজৰ, DLED আছে আৰু কম্পিউটাৰৰ DCA ডিপ্ল'মা আছে। গতিকে এজন শিক্ষিত ব্যক্তি হিচাপে মই কোনো ধৰণৰ ভুল তথ্য আপোনালোকক নিদিওঁ, গতিকে আপোনালোকে মোক সম্পূৰ্ণকৈ বিশ্বাস কৰিব পাৰে। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া আহক অসম স্বাস্থ্য বিভাগ 4ৰ্থ শ্ৰেণীৰ গ্ৰেড 4 বাছনি পৰীক্ষাৰ সম্ভাৱ্য চিলেবাছখন চাওঁ আহক। এই চিলেবাছখন 2019 চনত হৈ যোৱা অসম স্বাস্থ্য বিভাগৰ গ্ৰেড 4 পদৰ বাছনি পৰীক্ষাৰ আধাৰত প্ৰস্তুত কৰা হৈছে। 1 নম্বৰ আপোনালোকৰ থাকিব জেনেৰেল নলেজ 50 নম্বৰৰ, 2 নম্বৰ আপোনালোকৰ থাকিব ইংলিছ 25 নম্বৰৰ আৰু 3 নম্বৰ আপোনালোকৰ থাকিব জেনেৰেল মেথামেটিক্স 25 নম্বৰৰ। বন্ধুসকল, চিলেবাছখন সম্পূৰ্ণ 100 নম্বৰৰ হ'ব। বন্ধুসকল, এতিয়া চিলেবাছখনৰ বিষয়ে বিতংকৈ জানো আহক। জেনেৰেল নলেজৰ ভিতৰত পৰিব কাৰেণ্ট এফেয়াৰ্ছ, পলিটিকেল ষ্টাডিজ, ছ'চিয়েল ষ্টাডিজ, ইকনমিক্স আইডিয়া, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ৱণ্ডাৰ থিং অফ দ্য ৱৰ্ল্ড, লাৰ্জেষ্ট, হায়েষ্ট এণ্ড লংগেষ্ট থিং ইন দ্য ৱৰ্ল্ড হেৰিটেজ চাইট এণ্ড ইউনিয়ন টেৰিটৰিজ অফ ইণ্ডিয়া ইত্যাদি। 2 নম্বৰ হৈছে ইংলিছৰ চিলেবাছৰ ভিতৰত পৰিব প্ৰিপ'জিশ্যন, ডিটাৰমাইনাৰ্ছ, ভইচ চেঞ্জ, নেৰেশ্যন, কম্প্ৰেহেনশ্যন, আৰ্টিকুলছ, পাৰ্ট অফ স্পীচ, এণ্টনিমছ, চিননিমছ, এটচেট্ৰা এণ্ড অল ডেট থিংছ হেভিং ইন ষ্টেণ্ডাৰ্ড 8 লেভেল, মানে 8ম শ্ৰেণীলৈকে পোৱা ইংলিছৰ ব্যাকৰণ ভিত্তিক জ্ঞান। 3 নম্বৰ হৈছে মেথামেটিক্স অৰ্থাৎ গণিত বিষয়। এই গণিত বিষয়ৰ চিলেবাছৰ ভিতৰত পৰিব এৰিথমেটিক্স, এলজাব্ৰা, ৰেচিঅ', এভাৰেজ, মিন ভেলু, প্লেচ ভেলু, এজ কেলকুলেশ্যন, ট্ৰাইংগুল, চাৰ্কুল, জমেট্ৰি, ফ্ৰেকশ্যন, ডেচিমেল, ডিভিজন, বদমাছ, এটচেট্ৰা এণ্ড অল ডেট থিংছ হেভিং ইন ষ্টেণ্ডাৰ্ড 8 লেভেল। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বেল আইকনটো টিপি অল অপশ্যনত ক্লিক কৰি থ'ব, যাতে এনেধৰণৰ ভিডিঅ' মই আপডেট দিয়াৰ লগে লগে আপোনালোকে পায়। ইয়াৰ পাছত মই বিগত বৰ্ষত হৈ যোৱা DHS পৰীক্ষাৰ কুৱেশ্যন পেপাৰ খণ্ডকৈ ছল্ভ কৰিম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।